এফল মাইলো বেশা ভটি যায় আজি হাই অসমবাসী আজি ৰাজীৱ গগৈৰ দহাৰ শেষ অন্তিম গতিকেলৈ তাতে ঘৰৰ পৰিয়ালবৰ্গবিলাক মই দেখাইছোঁ এইবিলাক হ'ল ঘৰৰ পৰিয়ালবৰ্গ এইবিলাক সকলোৱে নিৰাময়কৈ বহি আছে দুখৰ মনৰ দুখ আজি কিন্তু অন্তিম সময়ত আজি ৰাজীৱৰ দহাৰ শেষ আজি ইমান আনন্দিত ইমান দুখ কষ্টৰে আজি আপোনালোকক দেখাইছোঁ চব ঘৰৰ পৰিয়াল গতিকেলৈ তেখেতৰ কি ধৰণে বিশ্বাস কৰিছে এইবিলাক চোৱা তেখেতৰ বাদ্যযন্ত্ৰ দেখাব বিচাৰিছোঁ তেখেতৰ বাদ্যযন্ত্ৰবিলাক দেখাইছোঁ কি ধৰণে যে ইমান সুন্দৰকৈ যে সজাইছে ইয়াত দুখনীয় সকলোৱে চব বেয়া লাগে বহু ৰাইজ ভাবিবই নোৱাৰি আজি শেষ নিশা আজি ৰাজীৱ গগৈৰ অন্তিম আজি দহা চব কি ধৰণে মানে তাৰ সাজপাৰবিলাক সজাই যে ৰাখিছে অসমবাসী যিবিলাক ইয়ালৈ অহা নাই সকলোৱে যাতে চাই মনৰ আনন্দ কৰক সুখ কৰক তেখেতৰ ৰভা তৰাৰ পাতেৰে সজোৱা তেখেতৰ শেষ মুহূৰ্তৰ ৰভা তেখেতৰ ইমান নীৰৱে থাকিবৰ বাবে সকলো ৰাইজে বনাই দিয়াৰ তেখেতৰ এইটো মন্দিৰ তেখেতৰ পত্নীক শত ৰাইজে আহি সুধা পোছা কৰি আছে সেয়েহে অকণমান ৰাইজক নহা ৰাইজৰবিলাকক দেখাবৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ ভালকৈ চাব